আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই যে চাৰিখন ডিষ্ট্ৰিক্ট যে হঠাতে কৰ্তন কৰি দিলে তাৰে বিষয়ে আজি আলোচনা কৰিম বুলি এই ভিডিঅ'টো বনালোঁ। এই চাওক, চাৰিখন ডিষ্ট্ৰিক্ট হঠাতে কৰ্তন কৰি দিলে, ৰাতাৰাতিৰ ভিতৰত কৰ্তন, কোনেও গম নাপালে, হঠাতে নিউজত আহি গ'ল যে চাৰিখন ডিষ্ট্ৰিক্ট কৰ্তন। বেয়া লাগিছে, দুখ লাগিছে, আৰু এই চাৰিখন ডিষ্ট্ৰিক্টৰ ৰাইজৰ লগত আৱেগ আৰু অনুভূতিৰ লগত খেলা যেন অনুভৱ হৈছে। চাওক, তামোলপুৰ ডিষ্ট্ৰিক্টখন দিয়া আজি এটা বছৰে হোৱা নাছিল, এটা বছৰৰ ভিতৰতে কৰ্তন কৰা শেষ। তামোলপুৰ ডিষ্ট্ৰিক্ট আজি মোটামুটি 4-5 মাহৰ ভিতৰত যিমানখিনি উন্নত হৈছিল, নদন বদন হৈছিল, সেইখিনি যেন ক'ৰবাত ৰৈ যাব, ক'ৰবাত হেৰাই যাব তামোলপুৰ ডিষ্ট্ৰিক্টখনৰ সেই নদন বদন, সেই উন্নয়নবোৰ। বেয়া লাগিছে, দুখ লাগিছে। আপোনালোকে কমেণ্ট কৰি জনাব যে তামোলপুৰ ডিষ্ট্ৰিক্টখন থাকিলে ভাল আছিল নে নাথাকাৰ কাৰণে ভাল হৈছে। এতিয়া যেতিয়া মচলপুৰলৈকে আমি কিবা এটা কামৰ কাৰণে যাব লাগিব, অফিচ কাছাৰীৰ কাৰণে যাব লাগিব, তেতিয়া কিমান এটা বেয়া পথেৰে যাব লাগিব, কিমান সময় লাগিব, আপোনালোকে হয়তো অনুভৱ কৰা নাই। হয়তো বহুতে জানে, বহুতে গমো পায়। চাওক, এটা দিন লৈ যাব লাগে লগত, এটা দিন মচলপুৰলৈকে যেতিয়া এটা সৰু কামৰ কাৰণেও যাব লগা হয়, এটা দিন লৈ যাব লাগে। আৰু তামোলপুৰত যেতিয়া ডিষ্ট্ৰিক্টখন হৈছিল, তেতিয়া এটা দিন নহয়, আপোনালোকে ঘৰত ভাত খায়ো আহি কামখিনি কৰি লৈ যাব পৰা আছিল। বিশেষকৈ তামোলপুৰ ডিষ্ট্ৰিক্ট যেতিয়া হৈছিল তেতিয়া বহুত ভাল লাগিছিল, বহুত বেছি ভাল লাগিছিল, বহুত আনন্দ পাইছিলোঁ। কিন্তু 31 তাৰিখে যেতিয়া শুনিছিলোঁ যে তামোলপুৰ ডিষ্ট্ৰিক্ট লগতে 4খন ডিষ্ট্ৰিক্ট কৰ্তন কৰা হৈছে, দুখ পাইছিলোঁ। আনকি শুব শান্তিমতে শুব পৰা নাছিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাওক যে তামোলপুৰ ডিষ্ট্ৰিক্টখন থাকিলে ভাল আছিল নে নথকাৰ কাৰণে বেছি ভাল হৈছে। হয়তো আমি বহু কথা নাজানো, জানিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ দ্বাৰা এইটোৱে, চাওক, তামোলপুৰ ডিষ্ট্ৰিক্টখন থাকিলে ভাল আছিল নে নাথাকিলে ভাল আছিল, আমি সেইটোকে মানে চাব বিচাৰিছোঁ। আপোনালোকে কমেণ্ট কৰিলে গম পাম যে ডিষ্ট্ৰিক্টখন থাকিলে ভাল আছিল নে ডিষ্ট্ৰিক্টখন নাথাকিলে ভাল আছিল। আজি কৰ্তন কৰা দেখি কিমান সুবিধা হৈছে, কিমান অসুবিধা হৈছে, আপোনালোকে কমেণ্ট কৰি জনাওক। তেতিয়া আপোনালোকৰ এই যে কমেণ্টবোৰ আমি ভিডিঅ' আকাৰে আপোনালোকক আকৌ এবাৰ আপলোড কৰিম, অনুৰোধ জনাইছোঁ। কাৰণ তামোলপুৰ ডিষ্ট্ৰিক্টখন পোৱা আজি এটা বছৰ হোৱা নাছিল, আৰু এটা বছৰৰ ভিতৰতে তামোলপুৰ ডিষ্ট্ৰিক্ট কৰ্তন কৰা হ'ল। আৰু তামোলপুৰ ডিষ্ট্ৰিক্টখন যেতিয়া হৈছিল, DC বা SP বহাৰ লগে লগে তামোলপুৰ ডিষ্ট্ৰিক্টখন বহুতখিনি উন্নত হৈছিল। আজি বগামাটি পিকনিক প্লেচেই হওক, বগামাটি পিকনিক প্লেচত যিমানখিনি মানে আইনী ব্যৱস্থা ল'ব লগা আছিল, আইনী ব্যৱস্থা লৈছিল। কাৰণ চাওক, মদ ভাং বিড়ি চিগাৰেট তাতে খাব পৰা নাছিল। বহুত মানে ভাল কৰিছিল, আৰু ভাল লাগিছিল যে তাতে এটা নীতি নিয়মৰ মাজেদি চলিব লাগিছিল। ভাল লাগিছিল সেইবিলাক। বা তামোলপুৰখন যিমান নদন বদন হৈ উঠিছিল, যিমানখিনি উন্নত হৈ উঠিছিল, সিমানখিনি ভাল লাগিছিল। কিন্তু এতিয়া চাওক, DC SP উঠি যোৱাৰ পিছত জানো তামোলপুৰ ডিষ্ট্ৰিক্টখন বা তামোলপুৰখন আগৰ নিচিনাকৈ উন্নত হ'বনে? আৰু এই 4খন ডিষ্ট্ৰিক্টৰ ৰাইজৰ আৱেগ আৰু অনুভূতিৰ লগত মানে কি খেলা যেন হৈছে। আৰু এই 4খন ডিষ্ট্ৰিক্টৰ ৰাইজে বা মানুহে বহুতখিনি কষ্ট পাইছে, দুখ পাইছে। তো অনুৰোধ জনাইছোঁ, আগন্তুক দিনত আপোনালোকে কিবা এটা ডিচিশ্যন লোৱাৰ আগতে 10 বাৰ ভাবি চাওক, এনে এটা হঠাতে ডিচিশ্যন এটা নিদিব।